हेलो छात्र छात्रीসকল মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছো। এইটো ভিডিঅ'ত আলোচনা কৰিম আমাৰ পৰিৱেশ এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে এ টু জেড এইটো ভিডিঅ'ত আলোচনা কৰিম। আমাৰ পৰিৱেশ এই চেপ্টাৰটোৰ পৰা মই যিকেইটা কোৱেশ্চন তোমালোকক দেখাই দিম এইটো ভিডিঅ'ত তাৰে ভিতৰত তোমালোক এক্সামত কমন পাবাই পাবা 100% শিওৰ। তোমালোক উত্তৰবিলাক জাস্ট ভালকৈ পঢ়ি যাবা। যদি কোনোবা এটা কোৱেশ্চনৰ উত্তৰ নোৱাৰা মোক কমেন্ট কৰি কবা, মই তোমালোকক শিকাই দিম। এতিয়া আমি চাই লওঁ কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে। তোমালোক কিতাপটো উলিয়াই লোৱা আৰু টিক চিন মাৰি লোৱা। প্ৰথমতে তোমালোক উলিয়াই লোৱা 257 নং পৃষ্ঠা। 257 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক প্ৰশ্নলীৰ 3 নং কোৱেশ্চনটো মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। 3 নং কোৱেশ্চনটো তোমালোক ভালকৈ শিকি যাবা। জীৱ অনিম্নীকৰণ পদাৰ্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা। এইটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। এইটো কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল পৰিস্থিতি তন্ত্ৰ ইয়াৰ উপাদানবিলাক কি। ইয়াৰ পৰা কোৱেশ্চনটো দিয়ে মই সুবিধাৰ কাৰণে লিখি থৈ দিছো। পৰিস্থিতি তন্ত্ৰ কি আৰু ইয়াৰ উপাদানবিলাক কি কি। এইটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। এইটো কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা। যদি নোৱাৰা মোক কমেন্ট কৰি কবা, মই তোমালোকক শিকাই দিম। মোষ্ট ইম্পৰ্টেন্ট দেই, মই বাৰে বাৰে কৈছো। মই যিকেইটা কোৱেশ্চন দিম তোমালোকক এইটো ভিডিঅ'ত তোমালোক ভালকৈ শিকি যাবা, 100% কমন পাবা। এতিয়া তোমালোক উলিয়াই লোৱা 258 নং পৃষ্ঠা। 258 নং পৃষ্ঠাত এটা মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছে। কোৱেশ্চনটো হ'ল পৰিৱেশৰ পৰা পোষক দ্ৰব্য আহৰণৰ ওপৰত ভিত্তি কৰি জীৱবিলাকক কেইটা ভাগত বিভক্ত কৰিব পাৰি আৰু কি কি। এইটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। তোমালোক উত্তৰত লিখিবা পৰিৱেশৰ পৰা পোষক দ্ৰব্য আহৰণৰ ওপৰত ভিত্তি কৰি জীৱবিলাকক তিনিটা ভাগত বিভক্ত কৰিব পাৰি। সেইকেইটা হ'ল উৎপাদন, উপভোক্তা আৰু বিয়োজক। বুজি পালা? মোষ্ট ইম্পৰ্টেন্ট দেই। এতিয়া তোমালোক উলিয়াই লোৱা 259 নং পৃষ্ঠা। 259 নং পৃষ্ঠাত এটা মোষ্ট ইম্পৰ্টেন্ট MCQ কুৱেশ্চন আছে। কুৱেশ্চনটো হ'ল জৈৱ পদাৰ্থবিলাক এটা উপভোক্তা স্তৰৰ পৰা আনটো উপভোক্তা স্তৰলৈ গঢ়মান হিচাপে প্ৰবাহিত হয়। চাৰিটা অপশ্যন থাকিব, তোমালোক মনত কৰিবা। জৈৱ পদাৰ্থবিলাক এটা উপভোক্তা স্তৰৰ পৰা আনটো উপভোক্তা স্তৰলৈ গঢ়মান হিচাপে 3% প্ৰবাহিত হয়। বুজি পালা? মোষ্ট ইম্পৰ্টেন্ট MCQ এইটো। এতিয়া তোমালোক উলিয়াই লোৱা 260 নং পৃষ্ঠা। 260 নং পৃষ্ঠাত এটা মোষ্ট ইম্পৰ্টেন্ট চিত্ৰ আছে। এইটো চিত্ৰৰ কথা মই তোমালোকক কৈছো, তোমালোক ভালকৈ শিকি যাবা। মোষ্ট ইম্পৰ্টেন্ট দেই। তোমালোকক কুৱেশ্চনটো দিব এটি পৰিস্থিতি তন্ত্ৰত শক্তিৰ পৰিবহনৰ চিত্ৰ আঁকি দেখুওৱা। মোষ্ট ইম্পৰ্টেন্ট, তোমালোক ভালকৈ চিত্ৰ আঁকা শিকিবা। এতিয়া তোমালোক উলিয়াই লোৱা 261 নং পৃষ্ঠা। 261 নং পৃষ্ঠাৰ পৰা চাবা প্ৰশ্নলীৰ 1 নং কুৱেশ্চনটো মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। 1 নং কুৱেশ্চনটো তোমালোক ভালকৈ শিকি যাবা। পৌষ্টিক স্তৰ কি? উদাহৰণসহ এটা খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰৰ বিষয়ে লিখা। এইটো কুৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্চন তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেন্ট কুৱেশ্চনটো হ'ল 2 নং কুৱেশ্চনটো মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। 2 নং কুৱেশ্চনটো তোমালোক ভালকৈ শিকি যাবা। পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা কি? এইটো কুৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্চন তোমালোক ভালকৈ শিকি যাবা। এতিয়া তোমালোক উলিয়াই লোৱা 262 নং পৃষ্ঠা। 262 নং পৃষ্ঠাত কি কি ইম্পৰ্টেন্ট কুৱেশ্চন আছে এতিয়া আমি চাম। এইটো পেৰাগ্ৰাফৰ পৰা এটা মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্চন দিয়ে এক্সামত। কুৱেশ্চনটো মই সুবিধাৰ কাৰণে লিখি থৈ দিছো। অজন স্তৰৰ কেনেকৈ অৱক্ষয় ঘটিছে চমুকৈ লিখা। অজন স্তৰ কি আৰু ইয়াৰ কেনেকৈ অৱক্ষয় ঘটিছে। কুৱেশ্চন দুটা, কিন্তু উত্তৰ কি হ'ব? এটাই হ'ব। যদি তোমালোকৰ লাগে মোক কমেন্ট কৰি ক'বা, মই তোমালোকক হোৱাটছএপৰ যোগেদি পঠাই দিম। মই বাৰে বাৰে কৈছো কুৱেশ্চন দুটা, কিন্তু কি হ'ব? উত্তৰ এটাই হ'ব। যদি লাগে মোক কমেন্ট কৰি কোৱা, মই তোমালোকক হোৱাটছএপৰ যোগেদি পঠাই দিম। মোষ্ট ইম্পৰ্টেন্ট এই কুৱেশ্চন দুটা। এইটো পেৰাগ্ৰাফৰ পৰা আৰু এটা MCQ কুৱেশ্চন দিয়া। মই তোমালোকক MCQ কুৱেশ্চনটো কুৱেশ্চন বেংকৰ পৰা দেখাই দিম। কুৱেশ্চন বেংকৰ পৰা দেখালে বেছি ভাল হ'ব। 3 নং কুৱেশ্চনটোৰ কথা মই কৈছো। বায়ুমণ্ডলৰ উচ্চ স্তৰত অজন ডেছক বাধা দিয়ে। অৱলোহিত ৰশ্মি, দৃশ্যমান পোহৰ, অতি বেঙুনীয়া ৰশ্মি A আৰু C। এইটো শুদ্ধ উত্তৰ হ'ব অতি বেঙুনীয়া ৰশ্মি। এইটো MCQ মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। এইটো MCQ তোমালোক মনত কৰিবা দেই। বায়ুমণ্ডলৰ উচ্চ স্তৰত অজনক
অতি বেঙুনীয়া ৰশ্মিক বাধা দিয়ে বুজি পালা নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল তোমালোক চাবা CFC আৰু UNEP এই দুটা সম্পূৰ্ণ নামটো তোমালোক মনত কৰিবা CFC ৰ সম্পূৰ্ণ নামটো হ'ল ক্লৰোফ্লুৰকাৰ্বন আৰু UNEP ইয়াৰ সম্পূৰ্ণ নামটো হ'ব ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰাম বুজি পালা মোষ্ট ইম্পৰ্টেণ্ট দে CFC আৰু UNEP ৰ সম্পূৰ্ণ নাম এতিয়া তোমালোক উলিয়াই লোৱা 264 নং পৃষ্ঠা 264 নং পৃষ্ঠাত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এতিয়া আমি চাম 264 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক প্ৰশ্নলীৰ 1 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে 1 নং কুৱেশ্যনটো তোমালোক ভালকৈ শিকি যাবা অজন কি আৰু ই কোন পৰিস্থিতি তন্ত্ৰত কেনেদৰে প্ৰভাৱ পেলায় এটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে এটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল অনুশীলনীৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এতিয়া আমি চাম অনুশীলনীৰ 1 আৰু 2 এই দুটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে এই দুটা কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা এতিয়া তোমালোক উলিয়াই লোৱা 265 নং পৃষ্ঠা 265 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক 4 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে 4 নং কুৱেশ্যনটো তোমালোক ভালকৈ শিকি যাবা কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱকে ধ্বংস কৰি পেলালে কি ঘটিব এটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে এটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 6 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে 6 নং কুৱেশ্যনটো তোমালোক ভালকৈ শিকি যাবা জৈৱিক বিবৰ্ধক বুলিলে কি বুজা পৰিস্থিতি তন্ত্ৰৰ বেলেগ বেলেগ স্তৰত ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ হ'বনে এটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে এটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 7 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে 7 নং কুৱেশ্যনটো তোমালোক ভালকৈ শিকি যাবা আমি সৃষ্টি কৰা জীৱ অনিম্নীকৰণ পদাৰ্থবিলাকৰ পৰা আমাৰ কি সমস্যা হ'ব পাৰে এটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে এটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা মই যিকেইটা কুৱেশ্যন দিলো আমাৰ পৰিৱেশ এই চেপ্টাৰটোৰ পৰা হেকেটা কুৱেশ্যন তোমালোক পঢ়িলে যথেষ্ট এক্সামত তোমালোক কমন পাবা একেটা কুৱেশ্যনৰ ভিতৰত তোমালোক যদি কোনোবা এটা কুৱেশ্যনৰ উত্তৰ নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক হোৱাটছএপৰ যোগেদি পঠাই দিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰ কোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও